বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়। কিছু অভিনয়, কিছুমান কথাই যথেষ্ট। বাস্তৱতা এই জীৱনৰ প্ৰয়োজন আছে, সম্পৰ্ক আছে। প্ৰয়োজন শেষ হ'লে সম্পৰ্ক অশেষ। টকা আছে বাবে সন্মানো আছে, টকা নাই কাৰো গুৰুত্ব নাই। স্বাৰ্থ আছে বাবে কাষত আছে, স্বাৰ্থ শেষ হ'লে সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহবোৰে কেৱল ঠগ খায়। পোৱা আৰু নোপোৱাৰ এই জীৱন যুঁজত এটা শিক্ষা ভালকৈ পাব। বিচাৰিলেই সকলো বস্তু সহজতে পোৱা নাযায়। গতিকে আপুনি যিয়েই নকৰক কিয় একাগ্ৰতা, নিজৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত ভৰসা ৰাখি ইমানেই কষ্ট কৰক, আপুনি নিবিচৰাকৈ সকলো পাই যাব। আপুনি যদি কষ্ট কৰিছে, কষ্টই আপোনাক কান্দিব নিদিয়ে কেতিয়াও। কষ্টই আপোনাক নীৰৱ কৰি ৰাখে। কন্দুৱাইটো মাত্ৰ সুখে, যি আহে খন্তেক সময়ৰ বাবে আহে আৰু নিমিষতেই গুচি যায়। এয়েই বাস্তৱ সত্য জীৱনৰ। আপোনাৰ প্ৰিয়জনক অত্যধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব আপুনি, তেতিয়া কিন্তু আপোনাক অৱহেলা কৰিব। যেতিয়া আপুনি গুৰুত্ব দিবলৈ কমাই দিব, তেতিয়া ক'ব তুমিতো এতিয়া আগৰ দৰে হৈ থকা নাই, আপোনাক মাথো ব্লেম দিবলৈ বিচাৰিব। মানুহে যেতিয়া কোনো মানুহৰ বাবে কান্দে, সেইটো হ'ল আৱেগ। আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱাই, সেইটো হ'ল প্ৰতাৰণা। আৰু যেতিয়াই কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে, সেয়া হ'ল সঁচা ভালপোৱা। সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয় যি আনৰ কথা শুনি আপোনাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ যি সন্দেহতো দূৰৰ কথা, কোনোবাই আপোনাৰ নাম ধৰি কিবা ক'লেই তেওঁ আপোনাৰ পক্ষলৈ প্ৰতিবাদ কৰে। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ।